নমস্কাৰ ভিউৱাৰ্ছ, চিষ্টাৰ্ছ কিটচেনলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি বনাম ভেজ চিঙৰা বা ভেজ চামোচা। কিন্তু আমি বজাৰত সদায় পোৱা চিঙৰা নবনাওঁ, আমি বনাম এটি ৰিং চিঙৰা, যোনটো দেখাত বহুতেই ধুনীয়া। এয়া চাওক, দেখাত একদম ফুলৰ নিচিনা সুন্দৰ। আহক আৰম্ভ কৰিছোঁ। চিঙৰাৰ ডোটো বনাবলৈ আমি ইউজ কৰিছোঁ 2 কাপ ময়দা, নিমখ, 1 চামুচ আজৱাইন আৰু কালজিৰা, 2 চামুচ তেল, আপুনি ঘিউ ল'ব পাৰিব, আৰু পানী। ডোটো বনাবলৈ প্ৰথমতে আমি ময়দাখিনিত অলপ নিমখ দিম, কালজিৰা আৰু আজৱাইনখিনিও মিহলাই দিম, আৰু হাতেৰে এবাৰ মিহলাই দিম। এতিয়া তেলখিনি দিম আৰু এবাৰ মঠি ল'ম। যেতিয়া আমি হাতেৰে মুঠি মাৰি ধৰিলে এনেকৈ এটা শ্বেপ আহি যায়, তেতিয়া আমি গম পাম যে আমাৰ ময়ন দিয়া হৈ গ'ল। আৰু তেতিয়া অলপ অলপ পানী মিলাই কেনে এটা ডো ৰেডি কৰি ল'ম। একেবাৰতে বেছি পানী নিদিব। আমি এটা ছেমি ষ্টিফ ডো ৰেডি কৰি ল'ম। এতিয়া হাতত অলপ তেল লগাই এইটো ৰেষ্ট হ'বলৈ দিম। ষ্টাফিঙৰ কাৰণে আমি ল'ম সিজোৱা আলু, এবাটি তিয়াই থোৱা মটৰ, অলপ তেল ভাজিবলৈ, 1 চামুচ হালধি, 1 চামুচ জিৰা আৰু ধনিয়া গুড়ি, 1 চামুচ আমচুৰ পাউডাৰ আৰু আধা চামুচ গৰম মছলা আৰু নিমখ। এইফালে আছে পিঁয়াজ, ধনিয়া, অকণমান বাদাম, গাজৰ আৰু জলকীয়া। এতিয়া কেৰাহী এটাত তেল গৰম হ'ব দিম, আৰু তাত গোটা জিৰা আৰু ধনিয়া অলপ দি দিম, আৰু ৰংচোৱা হোৱালৈকে ভাজি ল'ম। এতিয়া তাত বাদামখিনি মিহলাই দিম আৰু মচমচীয়া হোৱালৈকে ভাজি ল'ম। বাদাম ভজা হোৱাত তাত পিঁয়াজ আৰু জলকীয়াখিনি দি দিম, আৰু পিঁয়াজটো কোমলি যোৱালৈকে ভাজি থাকিম। এতিয়া তাত কটা গাজৰখিনিও মিহলাই দিম, আৰু লগতে মটৰখিনিও দি দিম। আপোনাৰ তাত যদি গ্ৰীণ ফ্ৰেছ মটৰো আছে বা ফ্ৰ'জেন মটৰ আছে, আপুনি দিব পাৰে। এতিয়া তাত মছলাখিনি দি দিম। মছলাত আছে হালধি, 1 চামুচ আমচুৰ পাউডাৰ, 1 চামুচ জিৰা আৰু ধনিয়া পাউডাৰ মিহলাই লৈছিলোঁ মই, আৰু অলপ গৰম মছলা। এতিয়া তাত সিজোৱা আলুখিনি দি দিম, আৰু হেতাৰে অলপ অলপ ভাঙি ভাঙি দিম। আপুনি আলুটো আগতে পিটিকি নল'ব, তেতিয়া টেষ্টটো ইমান ভাল নহয়। লাহে লাহে ভাজিও থাকিব আৰু হেতাৰে অলপ পিটিকি দিব। অলপমান নিমখ দিম, আৰু ভজা হোৱাত শেষত ধনিয়া মিহলাই দিম, আৰু বেলেগ এটা পাত্ৰত উলিয়াই কেনে অলপ টাইম ঠাণ্ডা হ'বলৈ দিম। এতিয়া আমি 1 চামুচ ময়দাত 1 চামুচ পানী মিহলাই কেনে এটা লেই বনাই ল'ম। মাৰি থোৱা ময়দাখিনি আকৌ এবাৰ মঠি ল'ম, আৰু সমান ভাগত কাটি ল'ম। তাৰে এটা পিচ লৈ আমি গোল আকাৰত বেলি ল'ম। অকণমান বেলি তাক চাৰিওফালৰ পৰা খামৰ নিচিনাকৈ এনেকৈ ভাজ কৰি ল'ম, আৰু এখন চাৰিকণীয়া ৰুটি বেলি ল'ম। বেঁকা হৈ থকা ছাইডখিনি কাটি ৰাখি ল'ম। এতিয়া আলুৰ ষ্টাফিংখিনি দীঘলীয়াকৈ দিম, আৰু এবাৰ ফ'ল্ড কৰি ল'ম, আৰু বাকী থকা অংশখিনি ছুৰীৰে দীঘলীয়াকৈ কাটি ল'ম। কিন্তু আপুনি সম্পূৰ্ণভাৱে তললৈকে কাটি নিদিব। এতিয়া ময়দাৰ লেইটো তলত লগাই ওপৰৰ পৰা ধুনীয়াকৈ ৰোল কৰি দিয়ক, আৰু ভালকৈ চিল কৰি ল'ব যাতে খুলি নাযায়। এতিয়া হাতেৰে লাহেকৈ বেণ্ড কৰি এটা ৰিঙৰ শ্বেপ দি লওক, আৰু ময়দাৰ লেইটো ৰিঙৰ 2টা অন্তত লগাই ভালকৈ জইন কৰি দিয়ক, আৰু আমি আগতে কাটি লোৱা ছাইডৰ টুকুৰা এটাৰে ভালকৈ চিল কৰি দিয়ক। তলফালেও ভালকৈ চিল কৰি ল'ব, যাতে এইটো তেলত দিলে খুলি নাযায়।
এয়া এটা ৰিং হৈ গ'ল। আপুনি বাকীকেইটাও এনেকৈ তৈয়াৰ কৰি ল'ব। 10 মিনিট ফ্ৰিজত থৈ দিব। এতিয়া তেল গৰম হ'বলৈ দি এইটো ডিপ ফ্ৰাই কৰিব। জুইটো মিডিয়াম হাইত ৰাখিব। এয়া ৰিং চামোচা ৰেডি হৈ গ'ল। মই নৰসিংহ পাতেৰে গাৰ্নিছ কৰিছোঁ। আপুনি গৰমে গৰমে চাটনি বা চচৰ লগত পৰিৱেশন কৰিব। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।